এতিয়া ভাত চাত খাই মেলি ওলাইছোঁ ধূপৰ কাম কৰিবলৈ। যিহেতুকে ধূপ কাম বাইদেউ ঘৰতহে কৰোঁ, তালৈ ওলাই আছোঁ। এয়া মোনা চোনা লৈ আহক, ভিডিঅ'টো চাই থাকক আপোনালোকে। বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰুৱা ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক আমি ঘৰতে মেচিন নোহোৱাকৈ কেনেদৰেনো ধূপকাঠি ব্যৱসায় আৰম্ভ কৰিছোঁ তাকে ক'ম বুলি ভাবিছোঁ, আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব সকলোৱে। এই ৰ' ষ্টিকবিলাক দেখিছেনে? এইবিলাক সাধাৰণভাৱে আহে, ইয়াত কোনো পাৰফিউম বা অইল দিয়া নাথাকে। এইবিলাক আমি অইল আৰু পাৰফিউম দি ৰেডি কৰিব লগা হয়, আৰু তেতিয়াহে আমি এডাল ধূপকাঠি সম্পূৰ্ণ হৈছে বুলি ধৰিম। আৰু এইবিলাক হ'ল পেকেট, এইবিলাক চেপেটাকৈ আহে, আৰু এইবিলাকো আমি বনাব লগা হয় ধুনীয়াকৈ। ইয়াৰো বনোৱা অকণমান টিপছ আছে বাৰু। এইবিলাক সকলো আমি ধুনীয়াকৈ শিকি ল'ব লাগিব। আপোনালোকেও ক'ৰবাত ট্ৰেইনিং বা কিবা দি ল'ব পাৰে, এইবিলাকত ট্ৰেইনিং দিয়া হয় ধুনীয়াকৈ। আৰু আপোনালোকে যদি ঘৰতে মেচিন নোহোৱাকৈ আমাৰ দৰে ধূপৰ ব্যৱসায় কৰিব বিচাৰিছে, কৰিব পাৰে। খুব কম পইচাতে কৰিব পাৰিব। এইকেইটা হ'ল DEP অইল। এই অইলখিনি নহ'লে ধূপকাঠি নজ্বলে। আৰু এইখিনি হ'ল পাৰফিউম, আৰু এই পাৰফিউমকেইটা দিলেহে ধুনীয়া ধুনীয়া গোন্ধাব। আৰু এই পাৰফিউম আৰু DEP অইল এই দুটা মিক্স কৰি ধূপকাঠিডালত লগাব লগা হয়, তেতিয়াহে ধুনীয়াকৈ ধূপকাঠিডাল সম্পূৰ্ণ হৈ পৰে। আপোনালোকে পাৰফিউমবিলাকৰ বিভিন্ন ধৰণৰ ভেৰাইটিজ পাব, আৰু পেকেটবিলাকো বিভিন্ন ধৰণৰ পাব। ধূপকাঠি ব্যৱসায়টো খুব লাভজনক হয়, আৰু খুব কম পইচাতে এইটো ব্যৱসায় আৰম্ভ কৰিব পাৰি। যিহেতুকে পঢ়ি শুনি চাকৰি পোৱা নাই, ইণ্টাৰভিউ দিও চাকৰি পোৱা নাই, তাৰপৰা কি কৰোঁ কি নকৰোঁ এনেকৈ কোনো সংস্থাপন নাই, তেনেদৰে ভাবি থাকোঁতে এনেকৈ ধূপৰ ট্ৰেইনিংটো দিলোঁ। ধূপৰ ট্ৰেইনিং দি আমি ধুনীয়াকৈ নিজৰ সংস্থাপন পাইছোঁ বুলি ভাবিছোঁ এতিয়া, আৰু আমি ধুনীয়াকৈ নিজৰ খৰচখিনি উলিয়াই থাকিব পাৰিছোঁ, আৰু নিজকে ভাল লাগিছে এতিয়া। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ বাই বাই।